এখন হাবিত এজোপা প্ৰকাণ্ড গছ আছিল। গছজোপাৰ এজনী ঈগল চৰাই বাস কৰিছিল। গছজোপাৰ তলতে এটা গাঁতত এজনী শিয়ালী আছিল। শিয়ালীৰ 3টা পোৱালি আছিল। এদিন ঈগল চৰাইজনীয়ে গছজোপাৰ তলত শিয়ালীজনীৰ পোৱালি এটাই খেলি থকা দেখা পালে। সেই সময়তে শিয়ালী আহাৰ বিচাৰি ওলাই গৈছিল। সেই সুযোগতে ঈগল চৰাইজনীয়ে শিয়াল পোৱালিটোক থাপ মাৰি আনি বাঁহত সোমাই থলেহি। কিছু সময়ৰ পিছতে শিয়ালীয়ে পোৱালিকেইটাৰ বাবে কিছু খোৱা বস্তু লৈ আহি পোৱালি 3টাৰ এটাক নেদেখি আচৰিত হ'ল। অলপ পিছতে তাই গম পালে যে তাইৰ হেৰুৱা পোৱালিটোক ঈগলৰ বাঁহত আছে। ঈগল চৰাইজনীৰ এনে কাৰ্যত শিয়ালীৰ খং উঠিল। পোৱালিটোক ঘূৰাই দিবলৈ তাই ঈগল চৰাইটোক বাৰে বাৰে অনুৰোধ জনোৱা সত্ত্বেও ঈগল চৰাইটোৱে শিয়াল পোৱালিটোক মাকৰ ঘূৰাই নিদিলে। শিয়ালীয়ে অনুনয় বিনয় কৰিও কোনো লাভ নোহোৱা দেখি ঈগল চৰাইজনীক কি উপায়ে এশী কণী দিব পৰা যায় তাৰহে উপায় চিন্তা কৰিবলৈ ধৰিলে। শিয়ালীয়ে ওচৰত গাঁও এখনলৈ গৈ একুৰা জ্বলি থকা জুই দাঙি আনিলগৈ আৰু ঈগল চৰাই বাস কৰা গছজোপাত জুই লগাই দিবলৈ সাজু হ'ল। শিয়ালীৰ এই কাৰ্য দেখা পাই ঈগল চৰাইজনীয়ে বৰ ভয় খালে। তাই গছৰ ওপৰৰ পৰা মাত লগালে, হেৰা জীয়াতি, তুমি মিছাতে খং কৰিছা। গছজোপাত জুই নলগাবা, মই তোমাৰ পোৱালিটো এতিয়াই ঘূৰাই দিম। এই বুলি কৈ আহি তাই শিয়াল পোৱালিটোক গছৰ তলত থৈ আহিল। সৰ্ব কথা জানি শুনি অপকাৰ কৰাজনৰ ওচৰত অনুনয় বিনয়ন কৰি কোনো লাভ নাই। এনে শত্ৰুক কৌশলেৰে আক্ৰমণ কৰিহে বশ কৰিব পাৰি। ধন্যবাদ। এই কাহিনীটো যদি শুনি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।